কবিতাৰ শিৰোনাম চলাহী কথা। চলাহী কথাৰে কিমান ঠগিবা, চালাকি কৰি নিজক কিমান বচাবা, চতুৰালি গুণেৰে কিমান ফাঁকি দিবা। সকলোবোৰ এদিন আঁতৰি যাব, সঁচা ৰূপটো সকলোৱে দেখিব। সভ্যতাৰ মুখাৰে নিজক ঢাকিবলৈ যিমান যত্ন কৰিলেও, জ্ঞানীৰ দৰে নিজক ৰাখিবলৈ যিমান যত্ন কৰিলেও, এদিন যেতিয়া ভগৱানৰ হিচাপৰ বহীত তোমাৰ পাপৰ সংখ্যা বাঢ়ি যাব, তেতিয়া কেনেকৈ নিজক বচাবা? তাৰ বাবে আগেই প্ৰস্তুত হোৱা। সমাজ আৰু নিজৰ বন্ধু বান্ধৱীক যিবিলাকৰ আগত অতদিনে ফিতাহী মাৰি ফুৰিছিলা, এতিয়া কেনেকৈ মুখ দেখুৱাবা? সভ্যতাৰ মুখা যেতিয়া খুলি পেলাবা, নিজক তেতিয়া একেবাৰে অকলশৰে পাবা। তালৈ সাজু থাকা। পাপ পুণ্য বিচাৰ এদিন হ'বই। কথাষাৰ ভাবি চাবা। মিঠা মাতেৰে কিমান দিন ঠগিবা, সেয়ে সদায় সঁচা কথা কৈ নিজক নিজে বচাই ৰাখা। সঁচাৰ মৰণ নাই, এই কথা জানি থবা। এই বাটেৰেই খোজ দিবা।